হেল্ল' ফ্ৰেণ্ডছ, নাগাবৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই স্ক্ৰীণখনৰ বিষয়ে আমি কথা পাতিম। এখন স্ক্ৰীণ হয়, এই স্ক্ৰীণখনৰ বিষয়ে মই কথা পাতিম। এই স্ক্ৰীণখন মই আজি বেকগ্ৰাউণ্ডটো মই কেনেকৈ চেঞ্জ কৰিব পাৰিম, এইটো এটা মই বেকগ্ৰাউণ্ড দি থৈছোঁ, এই স্ক্ৰীণখন লগাইছোঁ। গতিকে এই স্ক্ৰীণখন যদি মই নলগাওঁ আৰু মোৰ যদি স্ক্ৰীণখন নাথাকিলেহেঁতেন, মই আজি বেকগ্ৰাউণ্ড চেঞ্জ কৰিব নোৱাৰিলোঁহেঁতেন। আৰু বেকগ্ৰাউণ্ডনো কেনেকৈ চেঞ্জ কৰে? প্ৰথমতে আমাক লাগিব এটা কাইন মাষ্টাৰ। যিকোনো এপ হ'লেও হ'ব, এনেকুৱা বহুত ধৰণৰ এপ আছে। তেনেকুৱা এপবিলাক এটা মই কাইন মাষ্টাৰ লৈছোঁ, আৰু আছে বহুত। এনেকুৱা এটা এপ লাগিব। এপটোত কেনেকৈ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰি, বেলেগ এখন ঠাইলৈ, বেলেগ এটা চেনেহীলৈ, বেলেগ এখন পৃথিৱীলৈ লৈ যাব পাৰি। কেনেকৈ লৈ যাব পাৰি, এইটো আজি মই প্ৰচেছ সম্পূৰ্ণ দেখুৱাম। আপোনালোকে চাওক, আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ নকৰিলেও হ'ব। যদিহে বেয়া লাগে ডিছলাইক দিব, মোৰ একো বেয়া পাবলগীয়া কথা নাই তাত। আপোনালোকে চাওক ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো, আৰু নিজেও ভিডিঅ' যেতিয়া বনাব তেতিয়া চেঞ্জ কৰিব। প্ৰথমতে এখন স্ক্ৰীণ কিনি ল'ব, নহ'লে ৱাল যদি এই প্লাষ্টাৰ হয় তেতিয়া কালাৰটো সেউজীয়া কালাৰ, নীলা কালাৰ মাৰি দিব। বগা বা হোৱাইট আৰু ব্লেক এনেকুৱা ধৰণৰ কালাৰবিলাক যদি হয় তেতিয়া বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব নোৱাৰি, অসুবিধা হয়। নীলাৰ যদি কালাৰ হয় তেতিয়া বেকগ্ৰাউণ্ডটো সম্পূৰ্ণ চেঞ্জ কৰি দিব পাৰি। আৰু এতিয়া মই কেনেকৈ চেঞ্জ কৰিম কাইন মাষ্টাৰত, এইটো ধুনীয়াকৈ আপোনালোকে চাওক। মই ষ্টাৰ্ট কৰিছোঁ নিউ প্ৰজেক্টৰ 16:9. ইয়াত মই ইউটিউব ভিডিঅ' বনাব পাৰি, এইটোত ক্লিক কৰিছোঁ। চাওক, এতিয়া এইখন মোৰ সেইখন ওলাইছে। এইটো ভিডিঅ' বেকগ্ৰাউণ্ডটো মই চিলেক্ট কৰিম। এতিয়া ভিডিঅ' বেকগ্ৰাউণ্ডটো মই চিলেক্ট কৰিছোঁ। এতিয়া এইখিনি মোৰ ভিডিঅ' বেকগ্ৰাউণ্ড মই ডাউনলোড কৰি থৈছোঁ। এতিয়া মই ইয়াৰ পৰা টেষ্ট কৰিম কোনটো ভাল হ'ব, এইটোতো মই টেষ্ট কৰিম। এতিয়া চাওক আপোনালোকে ধুনীয়াকৈ, এইখিনি মোৰ বেকগ্ৰাউণ্ড হয়, ডাউনলোড কৰি থৈছোঁ। এই কাইন মাষ্টাৰতে ডাউনলোড কৰিব পাৰি, এই ওপৰ কোণাত আছে। এইটো বনাবলগীয়া হ'লে মোক কমেণ্ট কৰিব, এতিয়া ডাউনলোড কেনেকৈ কৰিব পাৰি মই দেখুৱাম। এইটো মই টেষ্ট কৰিম। এতিয়া এই বেকগ্ৰাউণ্ডটো কেনেকুৱা হ'ব এইটো মই টেষ্ট কৰিছোঁ, আৰু দুটামান বেকগ্ৰাউণ্ড টেষ্ট কৰিম। এইটো ক্লিক কৰিছোঁ মই ভিডিঅ'ত, বেকগ্ৰাউণ্ড ভিডিঅ'খিনিত চাইছোঁ। আৰু এইটো কোনটো টেষ্ট কৰিম, এইটো চাওক আপোনালোকে ধুনীয়াকৈ। ইয়াৰে এটা মই ল'ম, এতিয়া এইটো লৈছোঁ, এইটো টেষ্ট কৰিম, এইটো কেনেকুৱা হ'ব। ঠিকে আছে, এইটো দিম মই। এইখিনি চেক কৰি লৈছোঁ, আৰু এটা ল'ম মই, আৰু এটা ল'বলৈ গৈ আছোঁ। আৰু এটা কোনটো ল'ম, ইয়াৰে এটা ল'ম। এতিয়া ইয়াতে ভাল দেখুৱাইছোঁ, চাব দেই আপোনালোকে। ভাল লাগিলে শ্বেয়াৰ কৰিব। এইটো ডিলিট কৰি দিম, এইটো বৰ ভাল লগা নাই। এইটো ডিলিট কৰি দিম, ডিলিট কৰি দিলোঁ। আৰু এটা ল'ম, এতিয়া ইয়াৰ পৰা ক্লিক কৰি ল'ম। এইটো লৈছোঁ, এইটো ডিলিট কৰি দিম, এইটো ভাল নহয়, এইটো ডিলিট কৰি দিলোঁ। ইয়াৰে আৰু এটা ল'ম। এতিয়া ইয়াত মানে কিমানটা বেকগ্ৰাউণ্ড কেনেকুৱা ধৰণৰ দিয়ে, এইটো গোটেইখিনি টেষ্ট কৰি ল'ব পাৰে। এইটো বেকগ্ৰাউণ্ডটো দিলোঁ। এতিয়া নেক্সট মই এতিয়া ভিডিঅ'টো
তলত আনিব লাগে এতিয়া এইটো ভিডিঅ'টো মই লৈ আহিম এতিয়া মোৰ গেলেৰীত সোমাই গৈছোঁ এইটো লৈ আহিলোঁ এইটো জুম কৰিম এতিয়া জুম কৰি এইটো জুম কৰি ল'লোঁ কপি কৰিব লাগিব এইটো জুম কৰি ল'লোঁ এইটো মই জুম কৰি লৈছোঁ ইয়াতে আছে কপি চাব দেই এইটো কপিং কৰি ল'লোঁ মই এইটো কপিংটো ছাইডৰ মানে অলপমান ক'ৰবাত যদি থাকি যায় সেইটো ই নোহোৱা কৰিব পাৰে কোণাৰবিলাক মানে মাৰিব পাৰে ইয়াত কমাকেত মই সোমাই গ'লোঁ কমাকেত এতিয়া এইকেইটা মই মিলাব লাগিব এইকেইটা মই মিলাই লৈছোঁ এইটো বগা হোৱাইট হ'ব লাগে এইটো মই মিলাই লৈছোঁ চাওক আপোনালোকে ধুনীয়াকৈ কমাকেত সোমাই ক্লিক কৰি আপুনি মিলাই লওক এতিয়া মই এইটো বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গ'ল ধুনীয়াকৈ এয়াই হয় বেকগ্ৰাউণ্ড চেঞ্জ হেল্ল' ফ্ৰেণ্ডছ নাগাব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি এই স্ক্ৰীণখনৰ বিষয়ে আমি কথা পাতিম এখন স্ক্ৰীণ হয় এই স্ক্ৰীণখনৰ বিষয়ে মই কথা পাতিম